হেল্ল' এভৰিৱান, সকলোকে নমস্কাৰ আৰু কমৰেক্সুদুং। আজি মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আৰু আজি এইকেইদিনে পুৰা বৰষুণ দি আছিলে, সেইটো কাৰণে বাৰীত সোমাব পৰা নাই। ইয়াতে কেইটামান বস্তু দিছিলোঁ আৰু এয়া গোটেই দেখি পোৱাখিনি অমিতা গছ আৰু বাকী জাবৰ বেছি হৈছে, জংঘল উঠি গৈছে চাফা নকৰাৰ কাৰণে। সেইকাৰণে আজি অলপ চাফা কৰি দিছোঁ। আৰু লগতে অমিতা, ভেন্দি, জলকীয়া চব জংঘলৰ মাজতে সোমাই গ'ল। অকণমান ৰ'দটো ওলাইছে এতিয়া, সেইটো কাৰণে মই চাফা কৰিবলৈ বাৰীত সোমালোঁ। এয়া হ'ল আমাৰ বাৰী। আৰু ইয়াতে তৰমুজ 2-3 জোপা আছিলে। তৰমুজ 3 জোপাটো চব ইয়াতে হেৰি হৈ আছে, গোটেই জংঘলৰ মাজতে সোমাই গ'ল। সেইটো কাৰণে মই আজি চাফা কৰি আছোঁ। এয়া হ'ল তৰমুজৰ ডালখিনিও গোটেই জংঘল হৈ গ'ল। চাফ চিকুণ নকৰা বহুত দিন হৈ গ'ল। এয়া আপোনালোকে দেখি পাইছে। আৰু ৰঙালাও বুলি 2-3 জোপা কাটিও পেলালে, কিন্তু এইটো হ'ল তৰমুজ। এয়া তৰমুজ গছ আপোনালোকে দেখি পাইছেনে? এয়া তৰমুজ এটা দুটা লাগিবলৈ ফুল ফুলিছিলে, কিন্তু কাটি পেলালে ৰঙালাও বুলি। কিন্তু এতিয়া এইবিলাক তৰমুজ হয়। আৰু এতিয়া অলপ জংঘলকেইটা চাফা কৰি ল'ম বুলি ইয়াতে চাফা কৰি আছোঁ। আপোনালোকে দেখি পাইছেই নহয়, আকৌ বৰষুণ আহিবই এতিয়া অলপ পিছত। এয়া চাওকচোন। আৰু ইয়াতে আমি এইটো কওঁ, এই গছটো আপোনালোকে সকলোৱে চিনি পাইছেনে? এইটো কওঁ আমি জেমলাগুঠি। ইয়াৰ বহুত বেমাৰৰ গুণ আছে, যাৰ নেকি যেতিয়া পেচাব গ্ৰহণী হ'ব তেতিয়া খালে এইটো ভাল হয়। আৰু এই ওচৰতে থকাটো তৰাপাত হয়। তৰাপাতখিনিও পাতখিনি ডাঙৰ হ'ব পৰা নাই, জংঘল বেছি হৈছে, সেইটো কাৰণে চফা কৰিব পৰা নাই। আজি চফা কৰি ল'ম বুলি বাৰীতে আজি দিনটো লাগি আছোঁ। আৰু এয়া হ'ল কচুখিনিও ইমান উঠিছে নহয়, বৰষুণ দিয়াৰ কাৰণে সোমাব পৰা নাই, সেইকাৰণে কচুখিনিও বহুত উঠিছে। আৰু এইবিলাক দেখিছে নহয়, এয়া কঁঠাল পকিছে নে নাই বুলি কঁঠালজোপাৰ ওচৰলৈ আহিছোঁ। যদি পকে এটামান ছিঙি আনিবলৈ কৈছে মালিকে, সেইটো কাৰণে মই কঁঠালটো পকিছে নে নাই বুলি টেপি চাইছোঁ। এটাও কঁঠাল পকা নাই, আগতীয়া হয় আৰু পাত কঁঠাল হয়। যদিহে আপোনালোকে খাবলৈ মন যায়, আপোনালোকে কমেণ্ট বক্সত জনাব। আৰু এয়া আমাৰ কঁঠাল, আৰু পিছপিনে বাৰী মোৰ বহুত বস্তু আছে, কিন্তু মই চাফা কৰিবলৈ টাইম নাই। আৰু কঁঠালবিলাক পকিছে বা বুলি টেপি চাইছোঁ, এটাও কঁঠাল পকা নাই। আৰু যোৱা বছৰ ইয়াতকৈ বেছিকৈ কঁঠাল লাগিছিলে, এইবাৰ কিন্তু কঁঠালটো বহুত কমকৈ লাগিলে। আৰু ভিডিঅ'টো চাই ভাল লাগিছে যদি লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।